দলীয়জনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰণি। আছুৰ পৰা পদত্যাগ কৰাৰ পাছত এবাৰ ৰাজনীতিজ্ঞ হিচাপে দেখা গ'ল লুৰিণজ্যোতি গগৈক। এবাৰ দলীয়জনত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰণি। বিশাল বাইক ৰেলীৰে লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি। এজেপিত যোগদান কৰাৰ পাছতে পোনপ্ৰথমবাৰৰ বাবে উপস্থিত হ'ল 118 নং বিধানসভা সমষ্টি দুলীয়াজানত। এইটো চলি আছে, এইটো সকলোৱে জানে, সেইকাৰণে মানুহে এইবোৰ প্ৰশ্ন কৰাটো উচিত। ঠিক আছে, মোক বিনামূলীয়া মানে আমাৰ দৃষ্টিভংগী, দলীয় যিবোৰ চিন্তা আছে, পৰিকল্পনা আছে আৰু যিবোৰ পৰিকল্পনা কাৰ্যত পৰিণত কৰিবৰ কাৰণে যিবোৰ একশ্যন প্লেন, সেইবোৰ মানুহৰ মাজলৈ লৈ যাম। গতিকে আমি ভাবোঁ যে অসমৰ ৰাইজে ইতিমধ্যে জাতীয় পৰিষদক তেওঁলোকে হৃদয়ত স্থাপন কৰি লৈছে। গতিকে পৰৱৰ্তী দিনত অসমৰ ৰাইজে ঐক্যবদ্ধভাৱে জাতীয়তাবাদৰ পক্ষত অসম জাতীয় পৰিষদত মতদান কৰি আমাৰ সমাজখনক বা আমাৰ এইবোৰ সংকটৰ পৰা সমাজখনক মুক্ত কৰিব। চক সেই গোটেই বিষয়টো আচলতে দলৰ মজিয়াতহে চূড়ান্ত হ'ব, কাৰণ এইটো মই নিজে ব্যক্তিগতভাৱে চিন্তা কৰা বিষয় নহয়। যদিও দলৰ মই সভাপতি, কিন্তু গণতান্ত্ৰিক এটা ব্যৱস্থাৰ মাজেৰে গোটেই কথাটো পৰ্যালোচনা হ'ব। তাৰ লগে লগে পেছাদাৰী মানসিকতা আছে, প্ৰফেশ্যনেলি গোটেই বিষয়টো চোৱা চিতা কৰা হ'ব। জিকিব পৰা সম্ভাৱনা, উইনিং প্ৰস্পেক্ট থকা কেণ্ডিডেটৰ হাতত তেওঁলোকৰ টিকেট অৰ্পণ কৰা হ'ব। যি জিকিব তেওঁৰ হাতত দলৰ টিকট, যাৰ জিকাৰ সম্ভাৱনা আছে, উইনিবিলিটি, উইনিং প্ৰস্পেক্ট থকা মানুহক লক্ষ্য কৰি সকলো কথা প্ৰফেশ্যনেলি পৰ্যালোচনা কৰি ছাৰ্ভে কৰিহে তেওঁলোকৰ হাতত টিকেট অৰ্পণ কৰা হ'ব। গতিকে দলৰ মজিয়াত ডেম'ক্ৰেটিকভাৱে আলোচনা আৰু পেছাদাৰী মানসিকতাৰ গোটেই বস্তুটো পৰ্যালোচনা। তাৰ পচন্দৰ সমষ্টি দুলীয়াজান নেকি? চাওক, গোটেই সমগ্ৰ অসমখনকে মই ভাল পাওঁ। গতিকে অসমৰ যিকোনো স্থানত যি দায়িত্ব জ্বলে দিয়ে সেইটো ল'বলৈ মই প্ৰস্তুত। চাওক, আমি সময় ক'তো নষ্ট নাই কৰা, আমি সময় সকলোতে জনতাৰ কাৰণে দিছোঁ। বিগত সময়ছোৱাত যোৱা 4.5 বছৰ সময় অসমৰ ৰাইজক তেওঁলোকে নষ্ট কৰি দিলে। তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱন তেওঁলোকে গঢ়িলে, অসমৰ সমাজ জীৱনৰ সকলো সময় তেওঁলোকে নষ্ট কৰি দিলে। আমি অসমৰ সময় চৰকাৰ হোৱাৰ প্ৰথম দিনটোৰ পৰাই অসমৰ কাৰণে সময়বোৰ যাতে সোণালী হয়, সময় যাতে আৰু নষ্ট নহয়, তাৰ কাৰণে আমি কাম কৰিছোঁ, দিন ৰাতি পৰিশ্ৰম কৰিছোঁ। গতিকে আমাৰ চিন্তাক লৈ তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। মই তেওঁলোকৰ বিভিন্ন দলৰ নেতা কৰ্মকৰ্তাৰ মই কথা বতৰা দেখি আছোঁ, তেখেতসকল যথেষ্ট শংকিত চিন্তিত, এই কথাটো আমি ধৰিব পাৰিছোঁ। গতিকে সকলোৰে সময় থাকে, অপশাসনৰো সময় থাকে, দুৰ্নীতিৰো সময় থাকে, ভ্ৰষ্টাচাৰৰো সময় থাকে, সাম্প্ৰদায়িক ৰাজনীতিৰো সময় থাকে। সময় চমু চাপি আহিছে, ৰাইজে সিদ্ধান্ত ল'ব। অখিল গগৈক আমি মুকলি কৰি দিবৰ কাৰণে বাৰে বাৰে দাবী জনাই আহিছোঁ, আৰু সেইটো অন্যায় কৰিয়েই কাম কৰিছে। অন্যায় আক্ৰোশৰ বলি হৈছে অখিল গগৈ, আৰু চৰকাৰৰ যিটো স্বৈৰতান্ত্ৰিক মানসিকতাৰ বহিঃপ্ৰকাশ ঘটিছে। গতিকে আজিও আমি শক্তিশালীভাৱে আমি দাবী উত্থাপন কৰিছোঁ, অখিল গগৈ ডাঙৰীয়াক সোনকালে মুকলি কৰি দিব লাগে, আৰু গণতান্ত্ৰিক যিটো সমাজ আৰু প্ৰক্ৰিয়া, এইটো অৱধাৰিতভাৱে চলাৰ সুযোগ দিব লাগে। গণতান্ত্ৰিক প্ৰমূল্যটো শেষ কৰাৰ কাৰো অধিকাৰ নাই, কাৰণ নিজৰ মুক্ত কণ্ঠ, গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণৰ যিটো অধিকাৰ, সেইটো অধিকাৰ খৰ্ব কৰাৰ মই ভাবোঁ যে গণতান্ত্ৰিক চৰকাৰ এখনৰ নাই। কেইবা শতাধিক দুলীয়াজানৰ ৰাইজে এজেপিত যোগদান কৰা পৰিলক্ষিত হয়। লুৰিণৰ মন্তব্য, এজেপিৰ চৰকাৰ হ'লে ৰাইজৰ হকে কাম কৰিব আৰু অসমৰ প্ৰতিটো সমস্যা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দুলীয়াজান সংবাদ।